হেল্ল' নমস্কাৰ, মই শিখা পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই বনাব লৈছোঁ পিঠাগুড়িৰ ৰুটি আৰু এখন চিম্পল চব্জি। যদি আপোনালোকৰ মোৰ ৰেচিপিসমূহ ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কৰিব। তেতিয়াহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰুটি বনাবৰ কাৰণে পিঠাগুড়ি লৈছোঁ। পিঠাগুড়ি মই 2 কাপ লৈছোঁ। ভালকৈ চালি ল'ব লাগিব, নহ'লে ইয়াৰ যদি গুটি গুটি হৈ থাকে তেতিয়াহ'লে ৰুটিটো বেলোতে প্ৰব্লেম হয়। এতিয়া মই ধুনীয়াকৈ কেৰাহীত এইখিনি 2 বা 3 মিনিট সময় ভাজিব লাগিব আৰু গেছটো মিডিয়াম ফ্লেমতে ৰাখিব লাগিব আৰু ৰাখি লাহে লাহে লৰাই থাকিব লাগিব। যদি লৰাই নাথাকে আকৌ তলত ধৰি যাব পাৰে, সেইকাৰণে লৰাই থাকিব, নন ষ্টপ লৰাই থাকিব লাগিব। এনেকৈ লৰাই মই 3 মিনিট ভাজি লৈছোঁ। এতিয়া মই এটা বাউলত বা বাটিত ধুনীয়াকৈ এইখিনি উলিয়াই ল'ম। এয়া মই বাটিটোত উলিয়াই ল'লোঁ আৰু এতিয়া মই সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু 1 চামুচ ডাঙৰ চামুচেৰে ৰিফাইন অইল দিছোঁ। পিছত আৰু দিব লাগিব ৰিফাইন অইল। এতিয়া একেবাৰে উতলা পানী ল'ব, 1.5 কাপমান লাগিব আৰু পানী অলপ দি গোটেই পিঠাগুড়িখিনি ধুনীয়াকৈ মিলাই ল'ব, যাতে আটা মঠাৰ নিচিনাকৈ আমি এই পিঠাগুড়িখিনি মঠিব পাৰোঁ। আৰু লাগিলে অলপ ৰিফাইন তেল দিব পাৰে। ৰিফাইন তেল নাথাকিলে বাটাৰ বা ঘিউ দিব পাৰে। অকণমান ঠাণ্ডা হোৱাত মই হাতেৰে এতিয়া গোটেইখিনি মিলাই ল'ম। মানে ঠাণ্ডা হোৱাত মানে একে ঠাণ্ডা হ'বলৈ দিব নালাগে। ঠাণ্ডা হ'লে বস্তুটো মঠিব নোৱাৰি, সেইকাৰণে গৰমে গোটেই কামখিনি কৰিব লাগিব। ঠাণ্ডা হ'লে পিঠাগুড়িখিনি ফাটি যায় আৰু মঠিব নোৱাৰি। সেইকাৰণে মই গৰম হৈ থাকোঁতেই মই ধুনীয়াকৈ অইল অকণমান দি, ৰিফাইন অইল অকণমান দিছোঁ আৰু দি ধুনীয়াকৈ বাতিটোৰ পৰা যিমানখিনি এৰিছে মই এৰুৱাই লৈছোঁ আৰু এৰুৱাই লৈ এতিয়া মই ভালকৈ মঠিব লাগিব। এতিয়া মই ধুনীয়াকৈ ইয়াক আকৌ অলপ পিঠাগুড়ি গুড়ি দিম। পিঠাগুড়ি গুড়ি যিটো পিঠাগুড়ি হয়, ভজা নহয়, তাৰ গুড়ি অলপ দিছোঁ আৰু দি যিমানখিনি লাগে গুড়ি দি মই ধুনীয়াকৈ আটা মঠা নিচিনাকৈ মঠি ল'ম। এয়া চাওকচোন, ডোটো ধুনীয়াকৈ আটা নিচিনা হৈ গৈছে। আৰু যদি প্ৰব্লেম হয়, লাগি ধৰে, তেতিয়াহ'লে ৰিফাইন তেল অলপ দিব বা ঘি দিব কৈছোৱেই, আৰু তাত নহ'লে পিঠাগুড়ি অলপ দি পেলাই ভালকৈ মঠি ল'ব পাৰে। দেখিছেনে কিমান কোমল হৈছে ডোটো। এতিয়া মই ধুনীয়াকৈ ইয়াক 10-15 মিনিটৰ কাৰণে ঢাকি থৈ দিম। 10 মিনিটৰ পাছত এয়া চাওক ডোটো। এতিয়া মই ইয়াত লাড়ু কৰিম। যিমানটা ওলাই লাড়ু মই এটা জোখেৰে কিমানকেইটা ওলাই লাড়ুকেইটা কৰি ল'ম। আৰু এতিয়া এই লাড়ুকেইটা কৰি হোৱাৰ পাছত মই ধুনীয়াকৈ বেলি ল'ম। বেলোতে খালি এটা কথা মন কৰিব, যেনেকৈ আমি আটাৰ লাডুটো আটাত তেনেকৈ লগাই আমি বেলি দিওঁ, তেনেকৈ বেলিব লাগিব পিঠাগুড়ি সানি। কিন্তু আমি আটাৰ নিচিনাকৈ জোৰে বেলিব নালাগিব, কাৰণ এই পিঠাগুড়িখিনি বহুত ছফ্ট হয়। লাহে বেলি ল'ব লাগিব। আৰু যিহেতুকে এইটো ছফ্ট হয়, সেইকাৰণে বেলি লওঁতে অলপ ছাইডটো ফাটে। মই ধুনীয়াকৈ ষ্টিলৰ বাতি এটাৰে কাটি লৈছোঁ। এতিয়া এখন গৰম টাৱাত পিঠাগুড়িৰ ৰুটিকেইটা ধুনীয়াকৈ সেকি ল'ম টাৱাত। বেছি সময় টাৱাত সেকিব নালাগে। ইটো ছাইড 2 মিনিট আৰু সিটো ছাইড 2 মিনিট এনেকৈ সেকি ল'লে হৈ গ'ল। আৰু ধুনীয়াকৈ অলপ হেঁচি দিলে ফুলিও আহে ৰুটিকেইটা। এনেকৈ মই গোটেইকেইটা ৰুটি সেকি ল'ম। মোৰ প্ৰায় 22টামান ৰুটি হৈছে 2 কাপ পিঠাগুড়িত। এয়া চাওকচোন কিমান ধুনীয়াকৈ ফুলি আহিছে, নহয়নে? এনেকৈ মই বনাই লৈছোঁ। এতিয়া ৰুটিখন হৈ গ'ল আৰু আনফালে মই এখন কেৰাহী পাতিছোঁ। কেৰাহীখন মিডিয়াম ফ্লেমত গেছটো ৰাখি ইয়াত মই 2 চামুচ তেল দিছোঁ, সৰিয়হৰ তেল। আৰু ইয়াত তেলখিনি গৰম হ'লেই মই
1 চামুচ পাঁচফোৰণ দিছোঁ। পাঁচফোৰণখিনি ফুটাৰ লগে লগে 2টা কেঁচা জলকীয়া কাটি দিছোঁ। এইখিনি অকণমান লৰাই লৈছোঁ আৰু লৰাই লোৱাৰ পাছত ইয়াত মই কি দিম জানেনে? মই 2টা কাটি লৈছোঁ আলু 2টা কাটি লৈ বইল কৰি লৈছোঁ আৰু বইল কৰি লৈ ইয়াত অলপ মেছ কৰি লৈছোঁ, মানে পিটিকি লৈছোঁ। পিটিকি লৈ ইয়াত মই দি দিম অকণমান হালধি দিম, এচিকুট দিছোঁ হালধি আৰু এতিয়া মই আলুখিনি ইয়াত দি দিছোঁ আৰু আলুখিনি দি ধুনীয়াকৈ লৰাই ল'ম। ভালকৈ মিলাই লোৱাৰ পাছত এতিয়া দিম সোৱাদ অনুসৰি নিমখ আৰু অকণমান ৰেড চিলি পাউডাৰ বা কাশ্মীৰী ৰেড চিলি পাউডাৰ দিব পাৰে। মই ৰেড চিলি পাউডাৰ দিছোঁ, এচিকুট দিছোঁ, বেছি দিয়া নাই। এতিয়া ধুনীয়াকৈ আকৌ মিক্স মানে ধুনীয়াকৈ লৰাই লৈছোঁ মানে অলপ পিটিকিও দিছোঁ যিখিনি গোটা গোটা হৈ আছিলে। আৰু এতিয়া মই জোখমতে পানী দিম, উতলা পানী দিছোঁ, আধা কাপমান দিছোঁ, মই বেছি দিয়া নাই। এইখিনি যে উতলে মানে মোৰ চব্জিখিনিও ৰেডি হৈ যাব। এয়া চাওক মোৰ চব্জিখিনি ধুনীয়া গোটা হৈ গ'ল আৰু মোৰ চব্জিখনো ৰেডি হৈ গ'ল। তেতিয়াহ'লে আজি মোৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব। তেতিয়াহ'লে আজিলৈ ধন্যবাদ।